গুড মৰ্ণিং এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ। আৰু আজি গৈ আছোঁ আঠখিলীয়া নামঘৰ। আৰু আঠখিলীয়া নামঘৰলৈ গৈ আছোঁ যিহেতু সেইকাৰণে ভাবিলোঁ আপোনালোককো লগতে লৈ যাওঁ নামঘৰলৈ। আৰু গতিকে ব'লক মোৰ লগত আঠখিলীয়া নামঘৰলৈ। এয়া আমি গৈ আছোঁ, খুৰী, মই, মা আৰু ভাইটি। এয়া আমি নামঘৰ পালোহি। ধুনীয়া এটা পৰিৱেশ আৰু আমাৰ মানুহৰ সমাগমটো একেবাৰে কম আছিলে, যিহেতু আমি ৰাতিপুৱা খুব সোনকালে গৈছিলোঁ। 5:15 আমি নামঘৰ পাইছিলোঁগৈ, সেইকাৰণে মানুহৰ সমাগমটো একেবাৰে কম আছিলে। বোলক এতিয়া চাকি জ্বলাই লওঁ, আৰু চাকি জ্বলাই লোৱাৰ পাছত আপোনালোকক লগ পাই আছোঁ। এয়া আমি মেইন নামঘৰ ভাগলৈ আহিছোঁ। যিহেতু ভাদ মাহ আহি আছে, সেইকাৰণে সকলোৱে চাফ চিকুণ কৰি আছে। আৰু ব'লকচোন ভিতৰলৈ সোমাই যাওঁ। এয়া মেইন নামঘৰ ভাগ। সকলোৰে দিনটো শুভ হওক তাৰে কামনা কৰিছোঁ, আৰু আহিবলগীয়া দিনবোৰো ভাল হওক তাৰে কামনা কৰিছোঁ সকলোৰে। আৰু চব ইমান ধুনীয়া এটা পৰিৱেশ ভিতৰৰ, আৰু সেইকাৰণে মই আপোনালোককো দেখালোঁ, আৰু আপোনালোকে ইয়াৰ পৰাই সেৱা কৰিব। ইয়াত নাম কীৰ্তন কৰিবলৈ আৰম্ভ কৰিব লৈছে, আৰু আমি ৰাতিপুৱা সোনকালে অহাৰ কাৰণে পুৱাৰ নামষাৰ আমি ধুনীয়াকৈ পালোঁ। আৰু 6টা বজাৰ পৰা ষ্টাৰ্ট কৰে নাম কীৰ্তন, গতিকে আপোনালোকে সোনকালে আহিব। এয়া আমি নামঘৰৰ পৰা ওলালোঁ, আৰু ইমান এটা ভাল লাগিলে নহয়, আজি দিনটো সঁচাকৈ বৰ ভাল লাগিলে। আৰু আমি 7:30 আমি আজৰিয়ে হৈ গ'লোঁ। সেইকাৰণে সোনকালে আহিলে বহুত চব ফালৰ পৰা সুবিধা হয়। আৰু ব'লক এতিয়া গৈ আছোঁ আমি খুৰীহঁতৰ মাকৰ ঘৰলৈ, আইতাৰ ঘৰলৈ। আৰু তাৰ পৰা ঘৰলৈ যাম, তাতে ভাত চাত খাই মেলি আজৰি হৈ যাম আৰু দেৰিকৈ। এয়া আমাৰ ল'ৰাৰ কি জ'চ আছিলে নাজানো, এয়া জুবিনৰ গান পূৰা লগাই গাই আছে। আৰু মই অলপ স্কিপ কৰি দিছোঁ গানটো, যিহেতু কপিৰাইট লাগিব পাৰে। এয়া আইতাহঁতৰ ঘৰত সোমালোঁ, কিন্তু ভিডিঅ' কৰা নহ'লে, আৰু এতিয়া ঘৰলৈ গৈ আছোঁ। সেইকাৰণে মই ধুনীয়া পৰিৱেশটো আপোনালোকক দেখালোঁ। গতিকে এটা নেক্সট ব্লগত আপোনালোক সকলোকে লগ পাম। গতিকে বাই বাই, জয় আই অসম।